এয়া 1947 চনৰ 26 জানুৱাৰী তাৰিখত আমাৰ দেশৰ পূৰ্বপুৰুষসকলে এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 73তম ৰিপাব্লিক ডে উদযাপন কৰাৰ প্ৰস্তুতি লৈ আছে। আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় চোৱা চিন্তা কৰি আছে। এয়া আমাৰ বিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল সাহেব ফুলেৰে 73তম ৰিপাব্লিক ডে উদযাপন কৰাৰ যি পৰিস্থিতি এই পৰিস্থিতি সম্পৰ্কে বুজ লৈছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি 73তম ৰিপাব্লিক ডেৰ যোজা কৰি আছে। আমাৰ বিদ্যালয়ৰ প্ৰিন্সিপাল সাহেব তেখেতে বুজ লৈছে। এয়া ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা ইতিমধ্যে উৰাবৰ কাৰণে যোজা কৰিছে। বিভিন্ন ধৰণৰ ফুল ইয়াত ব্যৱহাৰ কৰা হৈছে। বিভিন্ন ধৰণৰ ইয়াত ফুল ব্যৱহাৰ কৰা হৈছে। এয়া কিমান ধুনীয়াকৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ শিক্ষাগুৰুসকলে সাজাই আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়াকৈ ফুলেৰে লিখিছে হেপী ৰিপাব্লিক ডে। এয়া এয়া ফুলেৰে সাজাইছে আমাৰ বিদ্যালয়ৰ ক্লাছ 10ৰ ছাত্ৰী। এয়া আমাৰ ইমান ধুনীয়াকৈ লিখিছে অল ইণ্ডিয়ান। এয়া কিমান ধুনীয়াকৈ লিখিছে ফুলেৰে লিখিছে অল ইণ্ডিয়ান। উইচ কৰিছে সমগ্ৰ ভাৰতবাসীক। এয়া উইচ কৰিছে হেপী ৰিপাব্লিক ডে। টু অল ইণ্ডিয়ান। এয়া আমাৰ বিদ্যালয়ৰ 10 ক্লাছৰ ছাত্ৰী জ্যোতি, ক্লাছ 9ৰ ছাত্ৰী, বিভিন্ন ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে আহিছে আৰু আহি আছে, সমাগত হৈ আছে। আজি এই 73তম ৰিপাব্লিক ডেৰ যোজা চলিছে। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তেখেতে ইতিমধ্যে আহি উপস্থিত হৈছে। আমাৰ বিদ্যালয়ৰ প্ৰিন্সিপাল সাহেব প্ৰদৰ্শন কৰিছে, বুজ লৈছে। আমাৰ স্কুলৰ GS তেখেতে ফুলেৰে বিভিন্ন ধৰণৰ সাজিছে। সকলো বস্তু ৰেডি হৈছে ইতিমধ্যে, সকলোখিনি বস্তু ইতিমধ্যে ৰেডি হৈছে। আমাৰ ছাৰ বাইদেউসকলো আহি পাইছে, ছাত্ৰ ছাত্ৰীসকলো আহি পাইছে আৰু আহি আছে। ঠিক আৰু 10 মিনিট বাকী 8টা বজাৰ লগে লগে আমাৰ এই আজিৰ 73তম ৰিপাব্লিক ডেৰ জাতীয় পতাকা, আমাৰ ৰাষ্ট্ৰীয় জাতীয় পতাকাখন উত্তোলন কৰা হ'ব। ইতিমধ্যেই যোজা কৰিছে। ধন্যবাদ।